গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, ব'লক আজি আমি ঘৰৰ আমলখি লাগি আছে ঘৰৰ বাৰীত ব'লক ঘৰৰ বাৰীৰ আমলখিজোপা অলপমান ছিঙি পেলাই খাওঁগৈ, কাৰণ আমলখিবোৰ পকি সৰিয়ে গৈছে, মানে চৰাই হৰাই যায়, সেইটো কাৰণে ব'লক আমি তেন্তে আমলখি কেইটামান ছিঙি পেলাই খাওঁগৈ আৰু আপোনালোকক অলপমান ভিডিঅ'ৰ জৰিয়তে দেখুওৱাৰ চেষ্টা কৰিছোঁ। ব'লক যাওঁ, দেৰি নকৰি তেন্তে। লাগিছেনে? এইজোপা চাওক, দেখিছে নাই? আমলখি লাগি আছে, সৰু সৰু খালি আমলখিবোৰ। পাৰা না, একো নহয়, কি হ'ব? এইডোখৰ ডালটোত চোৱা, ইমান আছে। এইকেইটাত নাই নে? উতৰি নাথাকো মই, আঁতৰি থাকিম, উতৰি নাথাকো। অ' আজু এইটো ওচৰলে নাই আহা। ক'ত গ'ল? পাই গ'লো আৰু বেছিকৈ নাপাওঁ, যিহেতু গছজোপা ঘৰৰে হয়, ইমানকৈ বেছিকৈ পাৰিবলৈ বেয়া নহয়। ব'লক তেন্তে, আৰু বহুত বেছি ৰ'দ যিহেতু, ব'লক আমি ঘৰৰ পৰা পাৰি অনা আমলখিকেইটা পাৰি আনিছিলোঁ যে, সেইকেইটা টেষ্ট কৰি আপোনালোকক অলপমান দেখুৱাই। মই ৰ'দ দেখিছোঁ, বহুত বেছি ৰ'দ, অকণমান খাই দেখাই দিছোঁ। টেষ্ট আছে, টেষ্ট কি মানে মিঠা মিঠা অকণ তাত। মোৰ ভিডিঅ' চাই থকাৰ বাবে সকলোকে ধন্যবাদ। আৰু যিহেতু এইটো ঘৰৰ বাহিৰ ভিডিঅ' বনাইছিলোঁ, গতিকে হ'ব আৰু ইমানখিনিতে ভিডিঅ'টো। আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিল। আশা কৰিছোঁ আপোনালোকে ধুনীয়াকৈ ছাপোৰ্ট কৰি যাব।